এজন চন্দন কাৰ্টুনটো ক'বই নালাগে ৰেগুলাৰ। ওই লৰা তই ভাত পানী খাই নুখগে গেলে মোবাইল চাই যে বহি আছ। ৰবাচোন অকমান চাই লওঁ। ইমান নেচাও দিনটোচোন মোবাইলকে চাই থাক, এতিয়া ৰাতি শুগে আকৌ ভাত চাত খাই মোবাইল চাব লাগে নে? গালিকে পাৰি থাকিব অকল। ৰাতি হলে শুবলৈ মন নকৰে, ৰাতিপুৱা হলে উঠিবলৈ মন নকৰে। Ayo kalau hamal. Ayo Baba Ramdev মইলো এটো কি মাত? ধমেশ্বৰ এইটো কিবা এটা মাত শুনিলা নাই তুমি? শুনিলো আকৌ, কিয় নাই শুনা? ইমান ভয়ানক মাত, এইটো কিহৰ মাত? তই ভেবেলা ওচৰলৈ যাওঁ আহাচোন। ৰব হে, ময়ো গৈছো, ভয় লাগিছে। আইও যিটোহে মাত দিলে ভয়তে মুতি যাওঁ লাগি গ'ল। এইটো কি সেই ভেয়া ওলালেহি নি আহি? ঐ ল'ৰা তই ঠিকে আছ নাই? আছো। ঐ এইটো কিহে চিঞৰিলে তই শুনিলি নাই? শুনিলো আকৌ, এইটো হে ভেৰিয়া মাত হয়। মই এই চিনেমাত শুনিছো নহয়, মই বেলেগ ভয় খালো, বোলো কি হ'ল আকৌ? ভেৰিয়া কি বস্তু এইটো? আইও জোঁৱাই কিহেবা এটা এনেকুৱা বেয়া উকি মাৰিলে ভয়ৰ চোততে পাকস্থলী ওলাই দৌৰ মাৰিলে, দুৱাদলি মুখপাত ধৰি আনিছো। আইও গতি এজন একদম মচু দাইল লুগাই আহি গ'লো ভয়তে। ককা এইটো শিয়ালৰ নিচিনা, কিন্তু শিয়ালতকে ডাঙৰ। ইংলিছত ওল্ফ বুলি কয়, আমাৰ অসমীয়াত কি বুলি কয় জানো? সেইটোৱে চিঞৰিছে। ওল্ফ নে ফল্ফ সেইটো হগুৱাই পঠিয়াব দেই, যিটো চিঞৰ মাৰিছে। তই হ'ব চব শুই থাকগে, একো হোৱা নাই। ভেবেলা তোৰ যদি অকলে শুবলৈ ভয় লাগিছে ককাৰ লগত শুগে যা। নাই মোৰ ভয় নালগা, মই পাৰিম, এইটো ভূত নহয় নহয়। ডেকা ল'ৰা আমি দুটা একেলগে শুম আকৌ, কেলে মোক একাষৰীয়া কৰিছা? ব'লা। ককা বোলো মোৰ ভয় নালগা, মই অকলে শুব পাৰিম। তুমি পাৰিলে নহ'ব নহয়, চবে পাৰিব লাগিব। হে राते देंगी बता, नींदों में तेरी ही बात है, भूलूं कैसे तुझे, तू तो ख्यालों में साथ है, बेख्याली में भी तेरा ही ख्याल आए। আইও তেজ খোৱাহঁতো এনেকুৱা চিঞৰ কৰিছ, ভালকে তেজেদি অকণ ফালিবলৈ দিয়া নাই। এসোপা খিয়াল নে কি বৰ আমোচে মাৰিছেচোন। নাই ইয়াত থাকিব নোৱাৰি আৰু দেই, এসোপা মাত শুনিলে বৰ কিবা কিবি লাগে। সেইটো 16 আনাটো কালি ৰাতিপুৱা চাহৰ লগত খাব লাগিব। ৰব বন্ধুসকল, আজি আপোনালোকক কেনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ লৈছো, যিটো ইণ্ডিয়া আৰু বাংলাদেশ দুইখন কাণ্ট্ৰিতে এভেইলেবল আছে, যাৰ নাম হৈছে বেট ভিজা এপ। ইয়াত আপুনি যিকোনো স্পৰ্টছত প্ৰেডিকশ্যন কৰি টকা আৰ্ণ কৰিব পাৰে। আৰু লাইভ কাচিনো আৰু বহুতো গেম আছে, যিবোৰ আপোনালোকেও খেলিব পাৰে। ইয়াত কোনো এজেণ্ট নাই, গতিকে এইটো আপোনালোকে সহজে খুলি ল'ব পাৰিব। লগতে এতিয়া যদি আপোনালোকে ৰেজিষ্টাৰ কৰে, তেতিয়াহ'লে 5টা ফ্ৰী স্পিন আৰু লগতে এটা আইফোন 13 জিকিব পাৰিব। আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডক যদি ইনভাইট কৰে, তেতিয়াহ'লে আপোনালোকে 300 টকা পাব। আৰু ঘৰতে বহি দিনটো স্পেচিয়েল কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে 5000 লৈকে বোনাছ লাভ কৰিব পাৰিব। আৰু 24 ঘণ্টা এওঁলোকৰ কাষ্টমাৰ চাৰ্ভিচ আপোনালোকে পাব পাৰে। তেতিয়াহ'লে বেট ভিজাত জইন কৰক আৰু বঞ্জক এজন এজেণ্ট, যাৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে সীমাহীন কমিশ্যন। ইয়াত আপোনালোকে 500 টকা ডিপজিট কৰিলে 1500 লৈকে বোনাছ পাব পাৰে। আৰু নগদ, বিকাশ, ৰকেট বেংক এইবোৰ পৰা আপোনালোকে ইয়াক উইথড্ৰ কৰিব পাৰে। উইথড্ৰ কৰিবলৈ বেছি নথি পত্ৰৰ প্ৰয়োজন নাই, গতিকে স্পিন মাৰি আৰ্ণ কৰিবলৈ আৰু আইফোন 13 জিকিবলৈ এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা এপটো ডাউনলোড কৰি লওক। সান্দগুৰি পিঠাগুৰি। কালি ৰাতি কিহৰ ইমান মাত শুনিলো জানো? ইমান চিঞৰ মাইকী মানুহে কন্দা দি। উৰি আইও আকৌ কোনে কান্দিলে? উৰি মোৰ চাগলা জানি। আইও এজনৰ কি হ'ল আকৌ? ৰাতিপুৱা ফেন ফেনাই আহিছে যে। ৰাম বিহাৰী দা কি হ'ল আপোনাৰ? কান্দি কান্দি আহিছে যে। আরে বডি বিল্ডার দা মো চাগলা জনি। কি জনি? আরে চাগলা জনি। ওহো ছাগলা ছাগলী জনি। মই বোলাক কি ছাগলা মাৰি আছে। কি হ'লনো ছাগলী জনি? আরে মই চাগলা জনি আজি ৰাতিপুৱা বিচাৰি নাই পোৱা নহয়, গোটেই তেজ পৰি আছে, কিহবা কামোৰ মাৰি লৈ গ'ল, একদম বৰবাদ কৰি দিলে মোক।
হয় নেকি? তেজ পৰি আছে যদি মানুহেতো নাই নিয়া, কাৰণ মানুহে জিন্দাহে নিয়ে, নিজেহে গিলাচ মাৰি চেলিয়াই। সেইটো কিহে বা খালে নেকি? তাকে মই কান্দি কান্দি ঘূৰি পৰিছো, কুকুৰে খালে নে কিহে। কালি ৰাতি মই খিয়ালা মাৰতে শুনিছিলো, খিয়ালে খালে নি ঠিক নাই দেই। হ'ব পায়, ময়ো কালি ৰাতি গোটেই মাত শুনিছো নহয়, একদম কান্দি আছে শিয়াল সোপাই। সেহেঁতিয়ে নিলে, গম পাই নাই? সেহেঁতি গিটাই মোৰ চাগেলা খাবলৈ আহিছে। সিহঁতক পাবলৈ হলে মই নেগৰৰ কেৰাচিন তেল ঢালি একদম জুই লগাই দিম ভাম ভামকে। আইঅ কৃষ্ণ এজন, সেহেঁতক বিচাৰি চাওঁগে, পালে মই পাকাৰত একদম নাগাদা মাৰি দিম ঘাচ ঘাচকে। আইঅ লাটুমণি। ডেকা লোৱা উঠিলা? ইমান দেৰিকে উঠিলা নে? ৰাতিটো আপোনাৰ পৰা শুব পাৰিছো নাই আকৌ, যিখনহে পাতিছে। আইঅ তাচা খাচা মাচা, এনেকুৱা কথা নকবা। কালি মই অদনীল খাই শুইছো, কেনেকে ইমান লেতেৰা পাতিম? পদনী খাই ইমান লেতেৰা পাতিছে, নেখাবলৈ হলে কেনেকুৱা পাতিব ভাবি লওক। আইঅ অদনীলবোৰে কাম নিদিয়া হ'ল হবলা, এইবাৰ পৰা MB পিয়ৰহে খাব লাগিব। ধমেশ্বৰী এইবাৰ শিয়াল ওলালেহি। তাকে পাই, ৰাতি হলে যে এতিয়া মোৰ বৰ ভয় লাগিব দেই। মই থাকিম নহয় লগত, কিহৰ ভয় তোমাৰ? এনে আহিলে সি। ধমেশ দা কি কৰিছে? গাঁৱত শিয়াল ওলাইছে নহয়, গম পাই নাই? মোলে পাওঁ আমি তাকে আলোচনা কৰি আছিলো। কালি ৰাতি বৰ বেয়া বেয়া চিঞৰ শুনিছো নহয়। ময়ো অকমান শুনিলো, কোনোবাই কন্দা নিচিনা, ধৰিব পৰা নাই। এতিয়া শুই উঠি চাইছো সেই ৰাম বিহাৰীটা কান্দি কান্দি আহি আছে। তেওঁ বোলে ছাগলীজনী লৈ গল নহয়, কিহে বাই গোটেই তেজ পৰি আছে, সেই শিয়ালে নিলে। ছাগলীও লৈ গৈছে নি? এতিয়া সেইজনে পুৰা বিচাৰি ফুৰিছে, পালে বোলে পকত নগাদা মাৰি দিব। আইঅ ধমেশ্বৰী এইবোৰ ভালকে থব হ'ল দেই, নহলে ৰাতি হলে চব লৈ যাব, গৰু ছাগলী হাঁহ কুকুৰা। ভুৱন দা ঐ কি হল? মৰিব হল নি? কিহৰ ইমান তেতুফলা চিঞৰ মাৰি আছ? আৰে ভুৱন দা, মোৰ প্ৰব্লেম এটা হৈ গল। মোৰ চাগলাজনী কালি ৰাতি শিয়ালে খাই পেলালে নে নাই? শিয়াল কপা আহিলে? আপুনি গম নাপায়? কালি ৰাতি শিয়াল ওলাইছিলে, এনেকৈ তেতুফলা চিঞৰ মাৰিছে, আপুনি গম নাপায় নে? জানো পাই, মই পকৰ ফুটা দি শুই থাকিলে গমেই নাপাওঁ। মোৰ চাগলা লৈ গল, আপুনি গমেই নাপায়? বৈ বিচাৰি চাওঁগে বৈ, পাওঁ নেকি ছাগলীজনী। পকৰডোখৰ পালে আমি গিলাচ মাৰি চেলিয়াই খাই পেলাম বৈ। ভাচুমুৰীয়া পক্ষী, মাৰিব নেকি মানুহ? শিয়ালে সেইটো পকৰডোখৰ বাদ দিয়ক, হাৰ্ডি কেইডালে থৈছে হবলা, পুৰা খাই চাফা কৰি দিলে। একো নাই বৈ, হাৰ্ডি কেইডাল পালেও হ'ব। বন মেৰুটো খাম আকৌ, সেইদিনা ইউটিউবত চাই ল'ম, পুৰা হাৰ্ডি ভাজিম বৈ। আৰে নালাগে ভুৱন দা, মই ইয়াৰ পৰা যাওঁ, বাই বাই। তই নেক্সট টাইম আহিবি বাৰু ইয়ালে, কুৰগাদি খাবি চাবি। হেৰি চব ভালকে মাৰিলে নে? মৰাটো ভালকে মাৰি থৈ আহিছো, বাকী কি হয় নাজানো আৰু। ব'লা। এই কলহ মালখোপা খাই এনেকুৱা পেচাব কৰিব লাগে, মই কলো নহয়। এইবাৰ পৰা প্লাষ্টিকৰ বেপাৰী আহিলে ডাঙৰ মুতচৰিয়া এটাহে কিনিব লাগিব, পুৰা ভিতৰতে চচকে মুতি থাকিম। ডিম বেচৰ পুতেক মৰিলো। এইবোৰ কিহে চিঞৰিছে? ঠেলঠেলীয়া পায়স মৰিলো। এইবোৰ শিয়াল আহি মোৰ চোতাল পালেহি। ভাতৰ চাউলৰ পায়স, আজি মোৰ কি হব? গোটেই শিয়ালে বখলিয়াই পেলাব, টাঙোন মাৰি পেলাওঁগে গোটেইকেইটাকে, নহলে মোক কোনেও নবচায়। তহঁতি যাবিনে ইয়াৰ পৰা? নহলে টাঙোন মাৰি মেথাকলি ভাঙি দিম। চালা মোক ভয় খুৱাবলৈ আহিছ বে? কলহ মাল খাই আছো, একে টাঙোনে মাৰি পেলাম। তহঁতি মোৰ চোতালত হোৱা দিবলৈ আহ, চিনি পোৱা নাই কলহ মালৰ পাৱাৰ? আগতে কত এনেকুৱা শিয়াল লাখুটিয়ে কোবাই মাৰিলো।